নমস্কাৰ বন্ধুসকল, আজি আমি জানিম ভাৰতৰ এজন বিখ্যাত অভিযন্তা, শিক্ষাবিদ আৰু পৰিৱেশ কৰ্মী সোনম ৱাংচুৰ অনুপ্ৰেৰণাদায়ক জীৱন কাহিনী। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24x7। সোনম ৱাংচুৰ জন্ম 1964 চনৰ 1 ছেপ্টেম্বৰত লাডাখৰ উইলে টুপ্পু নামৰ এখন সৰু গাঁৱত হৈছিল। শৈশৱত তেওঁ বহু শিক্ষাগত সমস্যাৰ সন্মুখীন হৈছিল, কাৰণ সেই সময়ত লাডাখত উন্নত শিক্ষাৰ সুবিধা নাছিল। কিন্তু এই সমস্যাই তেওঁক ভাঙি পেলোৱা নাছিল, বৰং শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন অনাৰ বাবে অনুপ্ৰাণিত কৰিছিল। 1988 চনত তেওঁ ACCMOL অৰ্থাৎ ষ্টুডেণ্টছ এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্ট অৱ লাডাখ নামৰ সংগঠন প্ৰতিষ্ঠা কৰে। ইয়াৰ মূল লক্ষ্য আছিল লাডাখৰ শিক্ষা ব্যৱস্থাক অধিক ব্যৱহাৰিক আৰু শিক্ষাৰ্থী বান্ধৱ কৰি তোলা। পাছত তেওঁ অপাৰেশ্যন নিউ হোপ নামৰ এক বিশেষ শিক্ষা সংস্কাৰ অভিযান আৰম্ভ কৰে। ইয়াৰ ফলত লাডাখৰ বহু বিদ্যালয়ত শিক্ষাৰ মান উল্লেখযোগ্যভাৱে উন্নত হয়। সোনম ৱাংচুক বিশ্বজুৰি বিশেষভাৱে জনাজাত তেওঁৰ আইচ স্তূপা উদ্ভাৱনৰ বাবে। এই অভিনৱ প্ৰযুক্তিৰ জৰিয়তে শীতকালত পানী বৰফৰ বিশাল স্তূপ হিচাপে সংৰক্ষণ কৰা হয় আৰু গ্ৰীষ্মকালত কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয়। লাডাখৰ দৰে পানীৰ অভাৱ থকা অঞ্চলত এই উদ্ভাৱনে নতুন আশা কঢ়িয়াই আনিছে। বলিউডৰ জনপ্ৰিয় ছবি 3 ইডিয়টছত আমিৰ খান অভিনীত ফুনচুক ৱাংচুৰ চৰিত্ৰটোৰ বাবে সোনম ৱাংচুৰ জীৱন আৰু চিন্তাধাৰাই অনুপ্ৰেৰণা যোগাইছিল বুলি ব্যাপকভাৱে জনাজাত। তেওঁ অসাধাৰণ অৱদানৰ বাবে 2018 চনত ৰামন মেগছেছে বঁটাসহ বহু সন্মান লাভ কৰিছে। শিক্ষা, পৰিৱেশ সংৰক্ষণ আৰু টেকসই উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ কামে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে। বন্ধুসকল, সোনম ৱাংচুকে আমাক শিকাইছে যে সমস্যাক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰিলে এজন মানুহেও সমগ্ৰ সমাজৰ জীৱন সলনি কৰিব পাৰে। তো বন্ধুসকল, আজি আপোনালোকে নিশ্চয় সোনম ৱাংচুকৰ বিষয়ে থুলমূলকৈ হ'লেও তেওঁৰ বিষয়ে জানিব পাৰিলে। তো বন্ধুসকল, সোনম ৱাংচুকৰ বিষয়ে যদি জানি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।